আমাৰ বান্দৰ দেখিবলৈ পাইছো আমি প্ৰথমবাৰ আমি জংগলত আমি জীৱ দেখিবলৈ পাইছো বান্দৰ দেখিবলৈ পাইছো আমি নমস্কাৰ মই লুইছ আজি আমি এটা ভিডিঅ' বনালো এইটো ভিডিঅ' প্ৰায় পাৰ্ট চিষ্টেমে হ'ব আৰু আপোনালোকে ভিডিঅ'টো অলপমান চালে সো ভিডিঅ'টো শেষলৈকে চাওক যদি ভাল লাগে লাইক কৰিবা আমি জংগল উপস্থিত হলো আফ্ৰিকাৰ বিৰাট জংগল মেকটাক্সি জংগল আমি আজি দেখাবলৈ সবকে চেষ্টা কৰিম আমি বিশ্ববাসীক এই জংগলত কি কেনেকুৱা ধৰণৰ প্ৰাণী আছে কেমেৰামেন জংগলৰ ভিতৰত সোমাও আমি এতিয়া এই ইমান বিশাল জংগল ঘন জংগল ইয়াতে আগতে আহিছিল আজি প্ৰায় 10 বছৰমান আগতে আহিছিল আমেৰিকাৰ পৰা চাবলৈ ইয়াতে দেউতাকৰ ল'ৰা এজন আজিলৈকে মানে লাপতা হৈছে পোৱা নাই আমি এটা চেষ্টা কৰিম ইয়াত কি আছে কেনেকুৱা ধৰণৰ জন্তু আছে কি ধৰণৰ সাপ আছে আমি সব চাবলৈ চেষ্টা কৰিম আমি গৈছো ইফালে মোৰ সঁচাকৈ আজি ভয় লাগিছে এনেকুৱা জংগল মই প্ৰথমবাৰ সোমাইছো আজি ইমান ঘন জংগল ইয়াতে সূৰ্য পৰাই নাই মাজে মাজে ক'ৰবাত দেখা পোৱা গৈছে আমি কেমেৰা মানে দেখাইছে সকলোখিনি দৃশ্য আমি সকলো চেষ্টা কৰিম দেখাবৰ কাৰণে কিবা শব্দ শুনিছো মোৰ ভয় লাগিছে এনেকুৱা শব্দ আমি শুনিবলৈ পোৱা নাছিলো আমি আচলতে দুখৰ লগা দৃশ্য হৈছে আমি শুনা পাইছিলো যে এই জংগলৰ বিষয়ে মই যেতিয়া অধ্যয়ন কৰিছিলো তেতিয়া আমি গম পাইছিলো ইয়াতে মানে জংগলী মানুহ আছে আচলতে দেখাবলৈ পোৱা যাব ইয়াত কি দেখিবলৈ পাইছে আমাৰ বান্দৰ দেখিবলৈ পাইছো আমি প্ৰথমবাৰ আমি জংগলত আমি জীৱ দেখিবলৈ পাইছো বান্দৰ দেখিবলৈ পাইছো আমি বান্দৰ দেখিবলৈ আমি সক্ষম হৈছো এই জংগলৰ ভিতৰত আমি বান্দৰ দেখিছো এই বান্দৰ নহয় শুনে এইটো কিবা বেলেগ বস্তু এইটো কিবা বেলেগ বস্তু এইটো বান্দৰ নহয় গুচি গলে বান্দৰ নহয় কিবা আহিছে আমি চাব আহিছো মাতিছে বহুত আহিছে আৰু মানুহ জংগলীয়া মানুহ ভাষা মই বুজি পোৱা নাই কিবা চু চু কৰিছে মই গম পোৱা নাই
লাইফত কি জায়গাত আহি পালো মই এতিয়া একদম জংঘলত আছো গমে পোৱা নাই মই কি মানুহ মোৰ ভাষা বুজি হেৰি নাপায় মই এতিয়া একদম একদম সাংঘাতিক মানে বিপদত পৰিছো মোক পা কি কৰে ইয়াতে মোৰ মোবাইল লেভেলে ডেন্স কৰি আছে মোৰ গান শুনি পেলাই কি কৰে বা ইয়াতে মোক খাই নেকি মাৰি পেলাই অসমীয়া বুজি পায় হিন্দী অসমীয়া বুজি পায় কি কৰিব মোক ইয়াতে আপোনাৰ ইয়াতে খাই ভাল হ'ব তুমি অসমীয়া কেনেকৈ জানা ইয়াতৰ মানুহ নহয় নেকি মই তাৰমানে ইয়াত আগত আহোঁতে মোক ৰাখি দিলে ইয়াতে মই আব্বাৰ লগত আহোঁতে মোক ৰাখি দিছে আগতে আহিছিলি আগতে আহিছিলো দেউতা মাৰা গৈছে ইয়াতে মাৰি পেলাইছে তুমি কেনেকৈ বাচি গলা এতিয়া মই ইহঁতৰ লগত যোগাযোগ কৰি এনেকৈ বাচি গলো এনেকৈ ৰাখি থৈ দিছে আৰু এতিয়া আমি পলৰ বিক্ৰী কৰিব নোৱাৰো নেকি যাব নোৱাৰো নেকি যাৱাৰ চেষ্টা কৰিব লাগিছিল কেনেকৈ যাম ইয়াত এতিয়া এনেকৈ ডেন্স কৰি থাকোঁতে পলাৰ চেষ্টা কৰিব লাগিব এইটো এটা আমি ডেন্স ভাল গান ডেন্স লগাই হ'লে অকণমান ডেন্স কৰি আমি দু চাইড লগাই যাম মোৰ হেলিকপ্টাৰ আছে মই হেলিকপ্টাৰ চিগনেল দি হেলিকপ্টাৰৰ পৰা আমি গুচি যাব পাৰিম যাবা নেকি মোৰ লগত যাম ঠিক আছে ইয়াত মই ডেন্স লগাই দিওঁ যাওঁ আমি যাই কি কৰি আলোচনা কৰি লওঁ চাই লওঁ কেমেৰামেন আমি ইয়াতৰ কাষত যাওঁ ইয়াতে জংগলী মানুহ তথাপি আমি খুব ভাল লাগিছে আমাৰ ইয়াতৰ লগত থাকি আমাৰ লগত মিলি গৈছে ইয়াতে যদিও জংগলী তথাপি আমি মানৱীয়তা আছে ইয়াতে মোক একো কৰা নাই আজিলৈকে মোক মাৰা নাই হেৰি কৰা নাই মই ইয়াতৰ লগত আলোচনা কৰিম ইয়াতে খুব ভাল ল'ৰা কেমেৰা এইগিলা খুব ধুনীয়া ধুনীয়া মানুহ ই আমাৰে মানুহ এইগুলো ৰৈ গৈছিল আগতে আহোঁতে এতিয়া আমাৰ মানুহ এইটো আমাৰ জংগলীয়া বাবু আমাৰ সৰু জংগলীয়া এতিয়া আমি গান লগাই দিম ইয়াৰ লগত আমি ডেন্স কৰিম পাৰ্টি কৰিম মোৰ মোবাইল দি Bienvenidos a la cripta. Dame tu cosita. Dame tu cosita. Ay, dame tu cosita. Dame tu cosita. Ay, dame tu cosita. Dame tu cosita. Ay, dame tu cosita. Muévete para aquí, muévete para allá. Dame tu cosita. Ay, toma. নমস্কাৰ আমি যে আজি তাৰমানে এটা ভিডিঅ' বনাইছোঁ জংঘলৰ ওপৰত ভিডিঅ' এটা বনাইছোঁ তাৰ ওপৰত আমাৰ ৰাণাকাই কিবা ক'ব অলপ হয় মই ৰাণা ডিচুজা কৈছোঁ মই তাৰমানে জংঘল চাব আহিছিলোঁ নাৰ্জেৰিয়াৰ জংঘল চাই খুব ভাল লাগিল ইহঁতক লাগ পালোঁ জংঘলীয়া মানুহ জংঘলৰ সাজ পাৰ কেনেকৈ পিন্ধে এনেকৈ দেখা পালোঁ খুব ভাল লাগিছে আৰু ইয়াতে যিটো খোৱা লোৱা বা থকা মেলা খুব ভাল লাগিছে দেখা পাই এতিয়া আমি ৰাইজক দেখাব বিচাৰিছোঁ সেইটো কাৰণে এনেকুৱা ভিডিঅ' আমি বনালোঁ হয় আৰু আপোনালোকে যদি আমাৰ পাৰ্ট 2 বনাম আমি সেই যিটো বনাইছোঁ ইয়াৰ আমাৰ নেক্সট আছে ইয়াৰ পিছত কি হ'ব আমাৰ ভিডিঅ' পাৰ্ট 2 কি হ'ব পাৰ্ট 2 মই মোক লৈ যাব ইয়াতে লৈ যাই কাৰণে ইহঁতৰ হেৰি বাসস্থান দেখুৱাব কেনেকুৱা জংঘলী ঘৰ আছে ইয়াতে খানা পাতি দেখুৱাব কেনেকৈ থাকে ইয়াতৰ ছোৱালী মানুহ কেনেকুৱা সেইবিলাক দেখুৱাব কেনেকুৱা ধৰণৰ হেৰি থাকে এনেকুৱা ছেকেণ্ড পাৰ্টটো আমি বনাম আকৌ এই ভিডিঅ' এইগিলা যদি এতিয়া ভিডিঅ' চাব ইচ্ছা আছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু ঘণ্টাটো তামোল দিয়ক মই কিন্তু জংঘলী নহয় দে এনে পাৰ্ট পিছ আপোনালোকে যদি আমাৰ পাৰ্ট 2 চাব বিচাৰিছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ' লাইক কৰিব